গ নমস্কাৰ মই বিল্লু চৌধুৰী আপোনালোকৰ মাজলৈ আজি এটা নতুন শ্ব' লৈ আহিছোঁ। শ্ব'টো ব্যাখ্যা কৰিবলৈ মোৰ অত্যন্ত দুখ লাগিছে। শ্ব'টো মই ব্যাখ্যা কৰিবলৈ মোৰ লগত এজন আৰু ব্যক্তি আছে, তেখেতক মই আনিম। কথাতে আছে যিখন কাঁহীত ভাত খাই সেইখনত বমি কৰিব নাপায়, কিন্তু মই যে নিজকে ক্ষমা বিচাৰিছোঁ, আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মই আজি সেইটো কামেই কৰিব ওলাইছোঁ। অসমত থাকি অসমৰে বিপক্ষে ক'বলৈ ওলাইছোঁ। এতিয়া শ্ব'টোৰ পিনে আগবাঢ়াম। আজি শ্ব'টো আপোনালোকে সম্পূৰ্ণ চাবলৈ মোৰ লগত চাই থাকক ফাটাফাটি নিউজ। শ্ব'টো হৈছে অসমত চোৰৰ অভাৱ নাই। মোৰ লগত যিজনে ডিছকাশ্যন কৰিব টপিকটো, তেখেতক আমাৰ ষ্টুডিঅ'ৰ মুজিয়লৈ আহিবৰ বাবে আহ্বান জনাইছোঁ। আহক। আপোনাৰ পৰিচয়টো দিয়কচোন। নমস্কাৰ, মোৰ নাম শিবু দাস আৰু এই কি পাগলে থাকে আজিকালি নাপাগলতো নহয় দে মই পৰিচয়টো চুম্পুতে মা বাপা নাই দেউতাৰ নামে কি হ'ব হয়। আজিৰ শ্ব'টো হৈছে অসমত চোৰৰ অভাৱ নাই। এখেতে মোৰ লগত আমি দুজনে আজি ডিছকাশ্যন কৰিম শ্ব'টো। এতিয়া মই আজি অত্যন্ত দুখ অনুভৱ কৰিছোঁ, নিজকে নিজে বহুত লজ্জা পাইছোঁ। আনকি মোৰ শ্ব'টো ব্যাখ্যা কৰিবলৈ নিজৰে লাজ লাগিছে বহুত। কি ক'ম আপোনালোকক, মোৰ ক'বাৰ ভাষা নাই। আজি টপিকটোৰ বোলে আগবাঢ়িবলৈ মোৰ অত্যন্ত দুখ লাগিছে, লজ্জা অনুভৱ কৰিছোঁ, বহুত লাজ লাগিছে। এই টপিকটো কেনেকৈ আৰম্ভ কৰোঁ সেইটোৱে ভাবি আছোঁ। আজিৰ টপিকটো হৈছে অসমত চোৰৰ অভাৱ নাই। হয়, আপুনি ঠিকে কৈছে। এই যোৱাকালি মোৰ আণ্ডাৰপেণ্টটো ৰ'দত মেলি দিলোঁ, আৰু মোৰ মাজে মাজে গাড়ীৰ তলৰ পৰা চাধা কাই বল চুৰ কৰে, মোৰতো চলিটোৰ ওপৰতহে সন্দেহ হয়। চিঙা চেণ্ডেল লৈ যায়, তুই কম আৰু আপোনাৰ একদম চোৰৰ অভাৱ নাই বুলি ঠিকে কৈছে। কি বুকবার আছে এগুলা? কিয় কি মেয়েরা আগত এগুলা যাইনা আসু সাদা আসু সেন্ডেল চুর মারবার আছে। মো মারবো। আপনারে দুই প্রাইভেট আইছে ধরি মো মারবো। কি মোর নিউজত কি হবার আছে এগুলা? নে দুই কইছি চুৰৰ অভাৱ নাই বুলি। মোর দরমা ইতলা অনাই এলো। কইছি কি? এইগুলা যে এই গায়কের গান বেলেগ গায়কের গান চান চুর করি এই গাই এগুলা কথা নহয়, আপনি প্রথমৰ পৰা বুজা নাই নহয় এটা। এটা বুজি পিছে নাই পাৰি নবুজি পাইছো। ফাইনেল না? ফাইনেল একদম ফাইনেল। এতিয়া সময় গ'ল, এটি বিৰতিৰ পিছত আকৌ আহি আছোঁ। আপোনালোকে অলপ টাইম ধৈৰ্য ধৰক আৰু চাই থাকক। আমাৰ শ্ব'টো সম্পূৰ্ণকৈ চাবৰ বাবে চাই থাকক ফাটাফাটি নিউজ। বিৰতি সোনকাল বিৰতি আপুনি মাত্ৰ লৈছিলে আপোনালোকে একেটাকে মানুহ দিছে দেই তই মনে থাক মানুহ তই মই আছো না দোস্ত মই 200 টাকা দিম আছো মনে মনে থাক। এই দা এটা এডভাৰটাইজ লগাই দিয়ক, ভালে আনিব। लॉकडाउन में परेशान हो? हाँ। अनुष्का सारा काम तुझसे करवाती है? हाँ। झाड़ू बर्तन करके थक चुका है? अरे हाँ भाई हाँ। तो इतना परेशान क्यों है? ये लो जहर और टपका दो उसको, मतलब इसे खाते ही वो टपक जाएगी। अरे हाँ भाई हाँ। পিছত পুনৰ ঘূৰি আহিছোঁ আমাৰ ফাটাফাটি নিউজলৈ। তেতিয়া আমাৰ বিৰতিৰ আগত আমাৰ শ্ব'টো সম্পূৰ্ণ নহ'ল, আধৰুৱা হৈ গ'ল। এতিয়া বিৰতিৰ পিছত আকৌ ঘূৰি আহিছোঁ। আপোনালোকে এই শ্ব'টোৰ সবিশেষ জানিবৰ বাবে মোৰ লগত চাই থাকক ফাটাফাটি নিউজ। আমাৰ আজিৰ টপিক হৈছে অসমত চোৰৰ অভাৱ নাই। কি হয়? অসমত সঁচা চোৰৰ অভাৱ নাই। হয়। মোৰে আণ্ডাৰপেণ্ট চাদাৰ আপোনাৰ নবছি ঠিকলা নক'ব কথাটো ভালকে শুনি লওকচোন। মই দে কওক হয় ঠিকলা চোৰৰ অভাৱ নাই। আজিকালি গান কেনেকৈ চুৰ কৰা উচিত। হয়, এতিয়া আপুনি ঠিক কথা কৈছে। আৰু গানটো চুৰ কৰিব নহ'লে কবিতা চুৰ কৰে, গানটোৰ লিৰিক্স চুৰ কৰিব নহ'লে মিউজিকখিনি চুৰ কৰে, চুৰে হৈছে অসমখন। হয়, 50% চুৰ। হয়, মিছা হ'লে কি হ'ব? একদম কিবা নহয় কিবা চুৰ কৰিব। হয়, এতিয়া এই গান কবিতাটো চুৰ কৰিমেই, আগৰ পৰাই এটি চলি আছে। এতিয়া গান কবিতাটো এৰি এইবাৰ ইউটিউবত ভিডিঅ' ধৰিছে। ইউটিউবৰ এতিয়া কপি কৰি ভিডিঅ' বনায়। আপুনি বৰ কাৰ কথা ক'বা গৈছে? এই অসমত এটা নতুনকৈ ইউটিউব চেনেল হৈছে। এই লকডাউনৰ পিছত লকডাউন ফাৰ্ষ্ট যেতিয়া আৰম্ভ কৰিছে, তাৰে পাছত এটা চেনেল কৰিছে। ভাল আছিল চেনেলটো, মই ভাল পাইছিলোঁ ফাৰ্ষ্ট ভিডিঅ'বিলাক চাই। কিন্তু নিজৰে এতিয়া লজ্জা লগা হৈ গৈছে এই চেনেলটোৰ পৰা। ভাল ছাকচেছ লাভ কৰিছে। এই কম দিনতে 250
প্লাছ ছাবস্ক্ৰাইবাৰ আনিছে মানে কি ক'ম লজ্জা লগাই দিছে এই চেনেলটোৱে কি করলা তুমি? হুবহু কপি কৰি ভিডিঅ' বনাইছে বহু অঁ বাপরে তেনেকা কি কি কোৰ পৰা কপি মাৰিলে? আমাৰ আপোনালোকেও চাব আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব এই চেনেলটোৰ লিংক আৰু যিটো চেনেলৰ পৰা কপি বনাইছে সেইটোৰো দিম আপোনালোকে চাব আপুনি কিবা কৈছে মানে তেওঁলোক কোৰ পৰা কপি মাৰিলে এনেকে ভিডিঅ'টো? আৰু এটা মানে ইউটিউব চেনেল আছে বহুত আগৰে এটি মই নাজানো এইটো অসমৰ নে বাহিৰৰ সেইটো গম নাপাওঁ কিন্তু ভাল ভিডিঅ' বনায় মোৰ ভাল লাগে সেইবিলাক ভিডিঅ' চাই ডিকে ফিল্মছ নামত আপোনালোকেও চাব ডিকে ফিল্মছ বুলি ইয়াত ইউটিউবত চাৰ্চ কৰিলেও পাব আৰু আমাৰ ভিডিঅ'টোৰ তলত লিংক দিয়া থাকিব ডেছক্ৰিপশ্যনত থাকিব তাৰমানে ডিকে ফিল্মছ নামৰ ইউটিউব চেনেলটো মোৰ ভাল লাগে সিহঁতে ভাল পাৰফৰ্মেঞ্চ ভাল কৰে 319 প্লাছ ছাবস্ক্ৰাইবাৰ আনিছে আৰু সেইটো চেনেলৰ পৰা এই যে COVID-19ৰ এটা ভিডিঅ' এই 1 ষ্টাৰ প্লে বনাইছে এতিয়া নতুনকৈ 2 মে 2020 দিছে ভিডিঅ'টো মানে 2 মে দিছে ভিডিঅ'টো আৰু সেইয়ত এইটো বহুত আগৰে আছিল মোটামুটি লকডাউনৰ প্ৰায় আগলৈকে বনাইছিল কিজানি এই ডিকে ফিল্মছটোৰ পৰা আৰু কপি ইউটিউবত কপি কৰে কিন্তু হুবহু মানে ডিকে ফিল্মছৰ পৰা ইয়াত 1 ষ্টাৰে কপি মাৰি বনাইছে এনেকৈ কপি মাৰি বনাব নালাগে নহয় হয় হয় এইটো বৰ লজ্জা না এনেকে বহু কপি মাৰাটো একদম এইগিলা চেনেল বেন কৰি দিব লাগে আচলতে ইউটিউবৰ পৰা সেইটো হয় কিন্তু বেন কৰিব নালাগে বাৰু সকলোৰে কিবা এটা নিজা ইচ্ছা আছে বেন কৰিব নালাগে কিন্তু ইউটিউবত বেছিভাগ চেনেলে মানে কপি কৰি বানাওঁ সেইটো প্ৰব্লেম নাই কিন্তু এনেকৈ হুবহু কপি কৰিব বনাব নালাগে বহুত চেনেল আছে কিবা এটা মানে সেই টপিকটো তাৰে কিন্তু কাহিনী বেলেগ বা কিবা এনে কিন্তু এই ডিকে ফিল্মছৰ পৰা এই 1 ষ্টাৰ চেনেলটোৱে তাইৰে কপি কৰি বনাইছে মানে বেলেগৰ এনে ক্ৰিয়েটিভিটি গিলা এনেকে চুৰ কৰি বনালে অলপ নিজৰ ক্ৰিয়েটিভিটি অসমৰ মানুহৰ ক্ৰিয়েটিভিটি নোহোৱা হৈ গৈছে নেকি নিজৰ ক্ৰিয়েটিভিটি দেখুৱাই বনাওক না আপোনালোকক দুটা চেনেলৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে চাই ল'ব আৰু আপোনালোকে এতিয়া নিজে ডিচিশ্যন ল'ব মানে ডিকে ফিল্মছৰ পৰা এনেকৈ কপি কৰি বনাব পাৰি নেকি মানে কপি কৰি বনোৱাটো ভাল হৈছে নেকি অসমত আৰু যদি এনেকৈ হুবহু কপি কৰি বনাব পাৰে আপোনালোকৰ নিজে এটা গোটেই ইউটিউব চেনেল খুলি লওক আৰু এনেকৈ কপি কৰি বনাই থাকক কি তাতে কি দাগ আহি যায় হয়নে নহয় আপোনালোকে ইয়াত কমেণ্ট কৰি জনাব আৰু যদি এনেকৈ কপি কৰি বনাব পাৰে আমিও বনাওঁ বা বেলেগেও বনাওঁ এতিয়া কি আছে কাৰণ অসমত চোৰৰ অভাৱেই হয় 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 অসমত একদম চুৰৰ অভাৱ নাই মই একদম বৰ লজ্জিত হৈছোঁ যে ইউটিউবত এনেকুৱা প্লেটফৰ্মটো ইমান লেতেৰা কৰি পেলাই একদম তলত পৰি গৈছে তলত পৰি গৈছে এতিয়া আমাৰ শ্ব'টো ইয়াতে সামৰণি মাৰিম কিন্তু আপোনালোকৰ আজিৰ শ্ব'টো হৈছে এই ডিকে ফিল্মছৰ পৰা আমাৰ অসমৰ ইউটিউব চেনেল 1 ষ্টাৰে এনেকৈ কপি মাৰাটো ভাল পোৱা নাই সেইটোৱে ক'ব বিচাৰিছোঁ আৰু নিজৰ ক্ৰিয়েটিভিটি মানে দেখুৱাই কিবা কাম কৰক সেইটোত কোনো বাধা নাইতো কপি কৰক অলপ কপি কৰি নিজৰ কাহিনীটো বদলাই দিয়ক হয়নে এতিয়া মানে এতিয়া কি মানে প্ৰমাণ কৰিলা অসমৰ মানে এই গান গায়ক কবিতা মানে বেলেগ চালেতো অসমত চুৰৰ অভাৱ নাই আৰু চুৰৰ কথা নকওঁ আচলতে আপোনালোকে জানি আছোঁ বস্তু চেণ্ডেল চুৰ বস্তু এই অসম ডাইৰেক্ট হুবহু আমাৰ হেৰিয়ত ভিডিঅ'টো দুটা লগাই দিবা হেৰিয়ত মানে য'ৰ পৰা কপি মাৰিছে দুটা ডিকে ফিল্মছৰো লগাই দিবা আৰু দাস লগাই দিবা কিন্তু আৰু হেৰিয়ত 1 ষ্টাৰৰো লগাই দিবা प्यासा है यहां से 4 मील की दूरी पर एक नदी है चलें? वहाँ कोई नदी नहीं है मूसा वहाँ हमारे पूर्वजों का फैलाया हुआ कचरा है बस ইয়াৰ পৰা 5 কিলোমিটাৰ দূৰত এখন নৈ আছে যাও বল সেইটো এতিয়া নৈ হৈ থকা নাই আৰু लोग इसे प्यार की निशानी बोलते थे মানুহে ইয়াক প্ৰেমৰ প্ৰতীক বুলি কৈ গৌৰৱ কৰিছিল যিটো প্ৰেম তুমি এই পৃথিৱীক লৈ কৰা কিন্তু চোৱা এই প্ৰেমৰ প্ৰতীকটোক কি অৱস্থা কৰিলে মানুহে আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ আজি শ্ব'টো আৰু আপোনালোকক ইয়াত আমি দিছোঁৱেই ডেছক্ৰিপশ্যনত দিছোঁৱেই লিংক দুটা ভালকৈ ভিডিঅ'টো চাই ল'ব আৰু ইয়াতে আমাৰ হেৰিয়ত অলপ শ্লাইড দেখাব দেখাইছোঁ অলপ দেখাইছোঁ গতিকে আপোনালোকে লিংকত যাই ভালকৈ চাই ল'ব আৰু
আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। জয়াই অসম, অসমত চোৰৰ অভাৱ নাই। এইটো মানে আমাক সেই কৰি নল'ব আৰু মানে সেইৰ কাৰণে বনাইছোঁ। বৰ্তমান বহুত কপি কৰি বনাইছে আৰু এইটোতো 1 ষ্টাৰে পুৰা হুবহু কপি কৰিছে। জয়াই অসম, নমস্কাৰ।